হেল্ল' গাইজ, সকলো ভালে আছে। মই এতিয়া বৰ্তমান মাৰুত আছোঁ। মাৰুৰ পৰা যাই আছোঁ বৰ্তমান চাৰিআলি। আপোনালোকক বিহুৰ বজাৰ দেখাম। আপোনালোকে এই বিহুৰ বজাৰ যিটো মই দৃশ্য দেখাব পাৰোঁ, সেইবিলাক বজাৰৰ বিষয়ে আপোনালোকক জনাম। আৰু আগলৈ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব। মই আপোনালোকক দেখুৱাই আছোঁ। আৰু মই গৈ আছোঁ বৰ্তমান মাৰুৰ পৰা। মাৰুৰ পৰা যাই আপোনালোকক জনাই আছোঁ যে আপোনালোকে কেনে লাগে। এই আপোনালোকে চাওক, এই বিহুৰ বজাৰ। এই চাওক, বৰ্তমান চাৰিআলি। মই চাৰিআলিৰ পৰা আপোনালোকক লাইভ টেলিকাষ্ট কৰি দেখুৱাই আছোঁ। এইবিলাক চাওক, আপোনালোকে চাওক, ইফালে চাওক। মই বৰ্তমান যাই আছোঁ চাৰিআলি অভিমুখে, পুলিচ পইণ্টৰ দিশে যাই আছোঁ। আপোনালোকে চাই থাকক, এই গাড়ীৰ জাম কিমান হৈছে চাওক। বহুত তাৰমানে গাড়ীত পাৰ্কিং কৰিবলৈ জেগা নাই, ইমান অসুবিধা চাৰিআলিত। আপোনালোকে চাই থাকক, এই চাওক, মই গাড়ী লৈ যাই আছোঁ। আপোনালোকক আগলৈ দৃশ্যবিলাক দেখুৱাই আছোঁ। কেনে লাগিব জনাব। আপোনালোকৰ ফালে কেনেকুৱা চলি আছে আয়োজন, বিহু আয়োজন, ভোগালী বিহুৰ আয়োজন কেনে চলি আছে, আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ফেচবুক পেজটোত ফ'ল' কৰি দিব, আৰু ইউটিউব পেজটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিব। এইফালে চাওক, কি ধুনীয়া দৃশ্য। এইফালে ৰাস্তাৰ কাম চলি আছে চাইডে চাইডে। এইবিলাক চাওক, বজাৰ কিমান সুন্দৰ সুন্দৰ বজাৰ চাওক। এই চাওক, কমলা, আপোনাৰ চব্জি যি লাগে গোটেই এইগিলা চব্জি বজাৰ। চাৰিওফালে এইগিলা নাৰিকল চব্জি, পিঁয়াজ, আলু গোটেই আছে। পিঠা, লাৰু, চিৰা, মুড়ি, গোটেই হাঁহ, কুকুৰা, পাৰা চব গোটাই ওলাইছে। চাওক, আপোনালোকে চাই থাকক। এই চাওক, এই চব্জি চিৰা গোটাই ওলাইছে। আপোনালোকে চাই থাকক, এইফালে চব্জি বজাৰ। এইফালে আপোনাৰ ঠেলা চেলা লৈ যায় আছে। গাড়ীৰ জামটো অলপ কমিছে। এইফালে শাক পাচলি, তেজপাত যি পায় তাকে ওলাইছে। এইফালে কমলা চমলা গোটাই ওলাইছে। আপোনালোকে চাই থাকক, এইফালে চাওক, হোটেল চোটেল খোলা আছে। এই বাছখনে অলপ জাম লগাই দিছে, তাৰমানে বাছখন এইফালে আহি আছে গড়েশ্বৰ অভিমুখী। এইফালে জাম লাগি গৈছে। ইফালে যাই আছে গাড়ীবিলাক যাই আছে। ইফালে মই এইফালে যাই আছোঁ, পুলিচ পইণ্টৰ দিশে যাই আছোঁ। পুলিচ পইণ্টৰ পৰা মই আকৌ ৰিটাৰ্ণ হ'ম। আপোনালোকে চাওক, গাড়ীখনৰ কাৰণে যাব পৰা নাই। বাছখনে অলপ প্ৰব্লেম দি আছে। বাছখনৰ অলপ ট্ৰেফিক জাম হৈছে। আপোনালোকে চাই থাকক, এইফালে চাওক, পুলিচ পইণ্ট পালোঁ আৰু বেছি নাই, গেটখন পালোঁ। এই গেটখনৰ পৰা মই এনেকৈ যাম, আকৌ ইউ টাৰ্ণ হৈ যাম। চাই থাকক আপোনালোকে, মই ইউ টাৰ্ণ হ'ম। বৰ্তমান গৈ আছোঁ ইউ টাৰ্ণ হ'বলৈ। মই ইউ টাৰ্ণে হৈ এইটো পুলিচ পইণ্ট চাৰিআলিৰ পৰা সিফালে গুৱাহাটী, সিফালে ৰঙিয়া। ইউ টাৰ্ণ লৈ আছোঁ মই বৰ্তমান ইউ টাৰ্ণ ল'লোঁ। অলপ জামত ফাঁচিলোঁ। সেইখিনি জাম আছে, অলপ জাম আছে। সেইখিনি জাম ক্লিয়াৰ হ'লে আপোনালোকক আৰু আগলৈ চাব পাৰিব। এইফালে চাওক, আমাৰ অটো ড্ৰাইভৰে অটো চাই আছে। মই ভিডিঅ' কৰি আছোঁ, তেখেতে চাই আছে। এইবিলাক চাওক, কি সুন্দৰ দৃশ্য। যাই আছোঁ, এই চাওক, ইফালে অলপ জামটো কমিব ধৰিছে। আমাৰ এইবিলাক ই ৰিক্সাবিলাক ৰাখি থৈছে ছাইডত। সকলোৰে এটা হেঁপাহ বিহু বুলি সকলোৱে যাই আছে। ফল মূলৰ দোকান বজাৰ কৰি আছে সকলোৱে। এই চাওক, ইফালে এখন ট্ৰাক আহি আছে। ট্ৰাকখনৰ পৰা গৈ আছে সকলোৱে। চাওক, সুন্দৰ যাই আছে। চাওক, আপোনালোকে চাই থাকক। ইফালে মই আগুৱাই যাই আছোঁ। আপোনাৰ ইফালে আছে এই চৰাইহাটৰ বেপাৰী। এইফালে চাওক, কি সুন্দৰ সুন্দৰ দৃশ্য। চাওক, যাই আছোঁ। চাই থাকক। এই চাওক, কি সুন্দৰ দৃশ্য। এইফালে চাৰিআলিত এইগিলা বজাৰ, এইগিলা দোকান খুলিব, এতিয়া টাইম হৈছে। ইফালে চব্জি মণ্ডি, ইফালে মাছ বজাৰ আছে। আপোনালোকে এই চাওক, চব্জি, নাৰিকল, পিঁয়াজ, আলু, বিলাহী যি লাগে, বন্ধাকবি, আপোনাৰ লাও, জিকা, ভোল, যি লাগে, বেঙেনা, আলু, কবি যি আছে চব আছে। চাৰিওফালৰ পৰা গোটেই বজাৰ, বিহুৰ বজাৰ। এইফালে চাওক, নাৰিকল, কমলা, চাৰিওফালে এই চিৰা, লাৰু, পিঠা, মুড়ি, গুড় চব ওলাই দিছে। এইবিলাক চাওক, দৈ আপোনাৰ চাওক, এইবিলাক দৈ ক্ৰীম চ্ৰীম গোটাই ওলাই দিছে গোটেইখিনি। এই মানুহজনৰ অলপ খোজকাঢ়াৰ অসুবিধা হৈছে। কমলা বেপাৰী এইবিলাক এই চাওক, চিৰা গোটাই ওলাই দিছে। গাড়ী যাই আছোঁ, আপোনালোকে চাই থাকক। এইবিলাক চাওক, কি সুন্দৰ। চাওক, আপোনালোকে চাই থাকক। ৰাস্তাটো এতিয়া ফ্ৰী হৈছে, মই অলপ স্পীড লৈ আহিছোঁ। আপোনালোকে চাই থাকক, ইমান সুন্দৰ দৃশ্য। চাওক, গৈ আছোঁ বজাৰলৈ গৈ আছোঁ।
তাৰপাছত আপোনালোকে চাই থাকক মই যাই আছোঁ বজাৰ অভিমুখী। এই চাওক কাপোৰ বেপাৰী, আপোনাৰ পূজাৰ সামগ্ৰীৰ দোকান, টিভিৰ দোকান চব আছে। আপোনালোকে চাই থাকক ট্ৰেফিক জাম লাগিল, আকৌ অলপ ট্ৰেফিক জাম লাগিল। বৰ্তমান গৈ আছোঁ আৰু অলপ বেছি নহয় আৰু অলপ যাই পেলাই আৰু পালোঁ আৰু। আপোনালোকে চাই থাকক সুন্দৰকে যাই আছোঁ। কি সুন্দৰ দৃশ্য চাওক, দিনৰ পোহৰৰ ৰাতিৰ উজালাৰ যিটো সেই মৰম লগা দৃশ্য, সেই দৃশ্যটো কোনেও ক'ব নোৱাৰে। কি সুন্দৰ দৃশ্য চাওক। ইফালে বেপাৰী বিহুৰ আয়োজন চলি আছিল। বিহুৰ কাৰণে চবৰে মনৰ হেঁপাহ। ভোগালী বিহুৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা আপোনালোকক। এই ভোগালী বিহুত সকলোৱে আনন্দ লওক, সকলোৱে উপহাৰ দিয়ক, সকলোৱে সকলোক আশীৰ্বাদ দিয়ক, সকলোৱে সকলোকে মৰম কৰক, ভাল লাগিব। এই চাওক কমলা বেপাৰী, এইবিলাক চাওক কি সুন্দৰ দৃশ্য। এই টিভিৰ দোকানৰ কাষতে কিমান বেপাৰী চাওক, এই নাৰিকল বেপাৰী, গোটেই মানুহৰ বজাৰ এখনে তাৰমানে বিহুৰ কাৰণে গোটেই বজাৰ আহিছে। হাঁহ কুকুৰা চৰাই গোটেই লৈ আহিছে। এই চাওক চিৰা মুড়ি চুৰি গোটাই লৈ আহিছে। এইফালে চাওক গুড়, নাৰিকল, পিঠা, লাড়ু, আজিলৈ ইমানখিনি বাই।